1971 পাছত কোনো বিদেশীকে মানি নলয় আম আদমি পাৰ্টিয়ে বিদেশীক নহয় নিবনুৱাক সংস্থাপন দিয়ক চৰকাৰে যোৱা 20 অক্টোবৰৰ সমগ্ৰ দেশৰ লগতে অসমতো নিবনুৱা সমস্যাই ভয়ংকৰ ৰূপ ধাৰণ কৰে কটা ঘাঁহত চেঙা তেল দিয়াৰ দৰে বিজেপিয়ে পুনৰ তৎপৰ হৈছে নাগৰিকত্ব আইন কা 2019 কাৰ্যকৰীকৰণত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই পশ্চিমবংগৰ শিলিগুৰিত এক সভাত কা শীঘ্ৰেই কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণাক আম আদমি পাৰ্টিয়ে অসমত তীব্ৰ প্ৰতিবাদ জনাই অসম চুক্তি অনুসৰি বিদেশী চিনাকীকৰণ ভিত্তিত 1971 চনৰ লগতে ইয়াৰ পাছত অসমলৈ অহা মুছলমানেই হওক হিন্দুৱেই হওক কোনো বিদেশীকে আম আদমি পাৰ্টিয়ে মানি নলয় সেয়ে ৰাজ্যখনৰ আৰু অধিক বিদেশীৰ বুজা জাপি দিয়া কাৰ্যত দলে কোনো পৰিস্থিতিত মানি নলয় এনে সময়তে অসম তথা অসম বিৰোধী বিজেপিয়ে পুনৰ বাংলাদেশী সংস্থাপন দিবলৈ প্ৰস্তুতি চলাইছে সেয়ে অসম তথা অসমবাসীৰ স্বাৰ্থত বিজেপিৰ চক্ৰান্ত উফৰাই পেলাবলৈ আম আদমি পাৰ্টিয়ে অসমবাসীক আহ্বান জনায় লাংহিন সমষ্টিৰ কাৰকান্থি নৈখন বিৰুপাৰা গাঁও আৰু চক্ৰাংকেলিং গাঁৱৰ মাজত অৱস্থিত সেয়ে দলংখন বেয়া হোৱাৰ বাবে দুখন গাঁৱৰ ৰাইজ বিপদৰ সন্মুখীন হ'ব লগা হৈছে কৰকান্থি নৈখন বিৰুপাৰা আৰু চক্ৰাং গাঁৱৰ মাজত অৱস্থিত সেয়ে নৈখনৰ ওপৰৰ দলংখন দুৰৱস্থা হোৱাত দুখন গাঁৱৰ লগতে অন্য গাঁৱৰ ৰাইজৰ বহুতো সমস্যাৰ সৃষ্টি হয় যাৰ ফলত চিকিৎসালয় যাতায়াত পৰিবহণ ছাত্ৰ-ছাত্ৰীসকলৰ স্কুল কলেজত যাবলৈ অসুবিধাৰ সন্মুখীন হৈছে সেয়ে স্থানীয় ৰাইজে চৰকাৰক দলংখন অতি সোনকালে নিৰ্মাণ কৰিবলৈ আহ্বান জনায় যোৱা 19 তাৰিখে খেৰণীৰ সমীপৰ মাইলু গাঁৱত 17 বছৰীয়া কিশোৰীৰ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ বাবে KNCA আৰু AIPWA সংগঠনে কিশোৰীগৰাকীক অতি শীঘ্ৰে ন্যায় প্ৰদানৰ দাবী কৰে মই গংগোত্ৰী বৰাই আজি ষ্টুডিঅ'ৰ পৰা বিদায় লৈছো ধন্যবাদ দিনটো শুভ হওক